নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ আপোনালোকৰ সন্মুখত লৈ আনিছোঁ ছাগলী পালন এটা লাভদায়ক ব্যৱসায়। আজি এটা নতুন ভিডিঅ'। তো ছাগলী পালন এটা লাভদায়ক ব্যৱসায় চেনেলটোৰ ফালৰ পৰা আপোনালোকক পূজাৰ বহুত শুভেচ্ছা থাকিল। তাৰ আগতে কওঁ কি, যিবিলাক মানুহে আজি মোৰ চেনেলটো নতুনকৈ চাব তেওঁলোকক অনুৰোধ কৰিছোঁ, আপোনালোকে এনেকুৱা ছাগলী পালনৰ বিষয়ে যদি ভিডিঅ' আগলৈ বা ছাগলী ফাৰ্মিং কৰিম বুলি ভাবে, ছাগলী পালনৰ বিষয়ে যদি কিবা শিকিব থাকে, তো মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰি পেলাই লগত আপোনালোকে বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া আপোনালোকে মানে যিবিলাক ভিডিঅ' আহিব নটিফিকেশ্যনবিলাকত আপোনালোকে পাব। তো আজি বিষয়টো হৈছে কি, আমাৰ ফাৰ্মাৰবিলাকৰ সৰু মিষ্টেক, লিটিল মিষ্টেক বুলি যিটো কয়, মানে সৰু মিষ্টেক, একদম সৰু মিষ্টেক। সেই মিষ্টেকটোৰ কাৰণে বহুত ডাঙৰ লোকচান হৈ যায়, তো সেই মিষ্টেকটো কি হয়, মই আগতে এনেকুৱা এটা ভিডিঅ' বনাইছোঁ, মানে সাধাৰণ জ্ঞান বুলি কয়, বা যিখিনি মানে এজন ফাৰ্মাৰ মানে অলপমান ধৰক গ্ৰাছ লেভেলতে যায়, অলপমান ওপৰত মানে ফাৰ্মখন চলাম কেনেকৈ, ছাগলীটো ৰাখিম কেনেকৈ, ছাগলীকেইটাক কি ঔষধ দিব লাগে, কেতিয়া কি দিব লাগিব, সেইখিনি কথা নেজানাৰ কাৰণে তেওঁলোকে বহুত কিছুমান ডাঙৰ মিষ্টেক কৰি দিয়ে। তো আজি ছানডে হয়, তো আজি ৰাতিপুৱাই মোৰ দাদা এজনে ফোন কৰিলে, মোৰে কাষ্টমাৰ হয়, কি ললিতা মোৰ ছাগলীটো এনেকৈ তেনেকৈ ঢুকালে। তো মই তেখেতক সুধিছিলোঁ, আপুনি পেলু ঔষধ দিছিলে? হয়, পেলু ঔষধ দিছোঁ। তো পেলু ঔষধ দিছিলে, তাৰপিছত লিভাৰটো দিছিল, কৈছে নাই লিভাৰটো নিদিলোঁ। তো এনেকুৱা কিছুমান মিষ্টেক থাকে, তো সেইবিলাক মিষ্টেক আপোনালোকে নকৰিব। আৰু মই সদায় এটা কথা কওঁ, ছাগলী যেতিয়া মোৰ পৰা লৈ যায়, মই তেতিয়াই কওঁ, যিকোনো এটা সৰু বেমাৰ এটা হ'লেও মোক আপুনি ফোন কৰিব। যিটো কথা আপুনি নেজানে, যিটো কথা আপুনি বুজি নাপায়, সেইটো মোক ফোন কৰিব। কাৰণ মোৰ ছাগলীটো আপোনাক দিয়াৰ পিছতো মোৰ কাম শেষ হোৱা নাই। আপোনাক মই ছাগলীটো বেচি পেলাই আপোনাক মোৰ হাতৰ পৰা লৈ যাব, মোৰ ফাৰ্মৰ পৰা লৈ যোৱাৰ পিছত মোৰ কাম শেষ হোৱা নাই। তাৰপিছত যিখিনি আপোনাৰ গাইডলাইনছখিনি, সেইখিনি দিয়া মোৰ দায়িত্ব হয়। আৰু সেইটো মই 100% নহয়, কিন্তু 70% মই আপোনালোকক দিব চেষ্টা কৰোঁ। তো তেওঁ মানে মোক আনকি ফোনো নকৰিলে, আৰু মানে ছাগলীটো কি হৈছে, কি প্ৰব্লেম হৈছে সেইখিনিও নক'লে, ছাগলীটো ফটো মাৰি নেদেখালে। তো লাষ্ট টাইম মানে যেতিয়া মৰাৰ পিছত তেখেতে মানে ফটো মাৰি পঠিয়াইছে। তো আপোনালোকক সেইটোৱে অনুৰোধ কৰোঁ কি, আপোনালোকে বিশেষকৈ মোৰ পৰা যদি ছাগলী লৈছে, তো আপোনালোকে মানে যেতিয়ালৈ আপুনি মানে ধৰক ছাগলী পুহি 6 মাহ নহৈছে, ধৰক আপুনি পূৰা মানে পাকৈত হোৱা নাই, বা নিজে বেমাৰখিনিৰ বিষয়ে গম পাইছে, চলাব পৰা হৈছে, তেতিয়ালৈকে মানে আপোনালোকে মোক কণ্টেক্টত থাকিব। মই বেছি সময় দিব নোৱাৰিলেও 5 মিনিট সময় দিম। বেমাৰ হৈছে যদি তেতিয়া মই আপোনালোকক যিখিনি বেমাৰৰ পৰা মানে নিৰোগ্য হ'বৰ কাৰণে যিখিনি কৰিব লাগে, বা ছাগলীটো ক্ষীণাই যে কিয়, সেইবিলাকৰ কাৰণে মই আপোনালোকক মানে কৈছোঁ, আপোনালোকক মই 70% মানে আপোনালোকক মই সহায় কৰিমেই। কেতিয়াবা মই 100% নকওঁ, কাৰণ কেতিয়াবা মই ফোন ৰিচিভ কৰিব নোৱাৰি পিনে সেইখিনি গুচি যাওঁ। তো মই 70% আপোনালোকৰ লগত আছোঁ। আৰু মই এটা কথাই সদায় ভাবোঁ, যেন মোৰ পৰা যোনজনে ছাগলী নিছে, তেওঁ ফাৰ্মত যায়, ছাগলীটো বহুত ধুনীয়াকৈ থাকক, বা ছাগলীকেইটা বহুত ধুনীয়াকৈ থাকক, আৰু তাৰপিছত মানে ফাৰ্মখন ডেভেলপ হওক। মোৰ পৰা ছাগলীটো দিয়াৰ পিছতে মোৰ যেন মই মানে পাল্লা ঝাৰি দিলোঁ বোলে, মই ছাগলীটো দিলোঁ আৰু মোৰ ইমানতে কাম শেষ, মই সেইটো নাভাবোঁ কেতিয়াও, আৰু সেইটো নকৰোঁ সেনেকুৱা মই। তো আপোনালোকক এটা কথাই মই অনুৰোধ কৰোঁ, আপোনালোকৰ ছাগলী কিবা বেমাৰ হৈছে, কিবা হৈছে, যিখিনি মই কৰিব পাৰোঁ সেইখিনি কৰি দিম, ঠিক আছে। যিখিনি মই কৰিব পাৰোঁ সেইখিনি কৰি দিম, আৰু যিখিনি মই কৰিব নোৱাৰোঁ, যিখিনি মই নাজানো, সেইখিনি মই বেলেগ ডক্টৰৰ লগত কথা পাতি হ'লেও মই মানে আপোনালোকক সেই বিষয়টোৰ ওপৰত কথা পাতি হ'লেও মানে আপোনালোকক সেই ছাগলীটো ধৰক বেমাৰৰ পৰা মই নিৰোগী কৰিবৰ কাৰণে চেষ্টা কৰিম। তো আপোনালোকক মই অনুৰোধ কৰিছোঁ, আপোনালোকৰ ছাগলী যদি কিবা হঠাৎ তেনেকৈ বেমাৰ হয়, কিবা হয়, বিশেষকৈ মোৰ পৰা নিয়া যিখিনি মোৰ কাষ্টমাৰখিনি হয়, তো আপোনালোকে মোক ফোন কৰিব, ফোন কৰি সুধিব কি হৈছে, কি নাই হোৱা, এইটো প্ৰব্লেমটো কি, ঠিক আছে। তো মই আপোনালোকক 100% মই আপোনাক কৈছোঁ, মই গাইড কৰি দিম, যিমানখিনি পাৰোঁ সিমানখিনি গাইড কৰি দিম। আপোনালোকে নাভাবিব যে ললিতৰ পৰা ছাগলী আনিলোঁ, ছাগলী দিলোঁ, ইমানদৰে আমাৰ কাম শেষ নহয়। আপুনি ফাৰ্মখন যেতিয়ালৈ ডেভেলপ নকৰে, তেতিয়ালৈ মোৰ কাম আছে, তেতিয়ালৈ মই আপোনাৰ ফাৰ্মখন চাই দিম, ঠিক আছে। আৰু লগতে এটা কথা কৈ দিওঁ, বৰ্তমান আপোনালোকে যদি ভাবি আছে ছাগলী ল'ম বুলি, তো বৰ্তমানটো মোৰ ঠাইত এতিয়া নাই, আপোনালোকে দেখা নাই চাগে, নাই ছাগলী কেইটামান আছে, এইকেইটা মোৰ নিজৰ পাৰ্চনেল হয় এইকেইটা। তো ছাগলী ল'ম বুলি ক'লে 2দিনমানৰ পিছত আপোনালোকে পাই যাব, মোৰ ঠাইত মই ভিডিঅ' আপলোড কৰি দিম, আহি যাব, ছাগলী আহি আছে। আৰু বেষ্টতকৈ বেষ্ট কোৱালিটি, একদম অমৃতসৰী বিটেল, টপতকৈ টপ কোৱালিটি ছাগলী আহিছে। আপোনালোকে ভিডিঅ'ত দেখা পোৱাৰ লগে লগে আপোনালোকে গম পাই যাব এইটো ছাগলী কেনেকুৱা হয়, আৰু নেক্সট ৰিজাল্ট কি হয়। আৰু সদায় মই এটা কথা কওঁ কি, টপতকৈ টপ, ভালতকৈ ভাল বস্তু দিবলৈ কাৰণে বা দিওঁ, বা চেষ্টা কৰি আছোঁ আজিলৈ। কিহৰ কাৰণে, যদি মানে এনেকুৱা বস্তুবিলাকত আমাৰ অসমত আজি আহি আছে, যিবিলাকত ধৰক ভাল বস্তুৰ কথা কৈছোঁ, ভাল বস্তু আহি আছে, তো নেক্সট টাইম আমি মানে আমাৰ আশে পাশে যিকেইখন ৰাজ্য আছে, বিহাৰ হওক, তাৰপিছত ধৰক ঝাৰখণ্ড হওক, ঠিক আছে, তাৰপিছত ধৰক আপোনাৰ ৱেষ্ট বেংগল হওক, সেনেকৈ বাহিৰত মানে আমি
পাঞ্জাবত নাযায় সিহঁতে আমাৰ ঠাইত আহিব পাঞ্জাবত নাযায় সিহঁতে আমাৰ ঠাইত আহিব কি আহি ক'ব কি পাঞ্জাবতকৈ ভাল মানে কোৱালিটি বিটেল অসমত পোৱা যায় তো তেওঁলোক তেনেকৈ আহিব তাৰপিছত আমাৰ আশে পাশে অৰুণাচল নাগালেণ্ড মণিপুৰ এইবিলাকতো খালী আছে স্ক'প বহুত আছে তো সেইকাৰণে ভালতকৈ ভাল বস্তু যাতে এতিয়া যেনেকৈ বস্তুবিলাকত আহি আছে নেক্সট টাইম মই গম পাওঁ আমাৰ পাঞ্জাবতকৈ মানে আমাৰ অসমত মানে ভাল পিয়'ৰ ব্ৰিড বিটেল হ'বগৈ বা বেলেগ ছাগলী হ'লেও হ'বগৈ তো সেইকাৰণে প্ৰথম অৱস্থাখিনি অলপমান কষ্ট হয় ফাৰ্মখন খাৰা কৰোঁতে তাত কিছুমান মানে প্ৰাথমিক যিবিলাক জ্ঞান নাথাকে তো সেইখিনি ধৰক মোৰ আছে যে যিখিনি জ্ঞান আছে মই সেইখিনি আপোনালোকক দিব চেষ্টা কৰিম তো আপোনালোকে যিখিনি জানে মোক শিকালে আৰু যিখিনি নতুনকৈ ফাৰ্মাৰ উঠিছে তেওঁলোকক আপোনালোকে শিকালে যেনেকৈ যেনেকৈ পুৰণা হৈ গৈ থাকিব তেনেকৈ শিকাব তো তেনেকৈহে মানে আমাৰ ফাৰ্মবিলাকত মানে আগবাঢ়ি যাব আৰু বিশেষকৈ আমাৰ তিনিচুকীয়া সদৌ অসম তিনিচুকীয়া এটা মানে পশুপালক সন্থা এটা আছে তাত আমাৰ প্ৰতিজন ফাৰ্মাৰে প্ৰতিজনক মানে হাতত ধৰি পেলাই ইটো সিটোক লৈ গৈছে আমি লৈ যাওঁ ইটো সিটোক ঠিক আছে তো সেই নিচিনাকৈ মানে পাৰিলে আপোনালোকে কিছুমান সন্থা এইবিলাকত হেৰি কৰি ল'ব তাৰপিছত ধৰক তেতিয়া মানে আপোনালোক আগবাঢ়ি যাব পাৰিব কিছুমান মানে চৰকাৰৰ তেনেকৈ কিবা দানা চানা ভেকচিনৰ কিছুমান মানে সজাগ হ'ব তেওঁলোক আৰু আমি পাবলৈ মানে নেক্সট টাইম এতিয়াতো নাই পোৱা নেক্সট টাইম পাম বুলি মানে সেইটো আশা কৰিব যায় আৰু ভিডিঅ' বেছি লম্বা নকৰোঁ তো আপোনালোকক মই সেইটোৱে ক'লোঁ আপোনালোকে যিখিনি কথা নাজানে ঠিক আছে যদি ছাগলী কিবা হৈছে তো মোক ফোন কৰিব মই নিশ্চয় আপোনালোকক হেল্প কৰি দিম মোক ফোন কৰিব মই যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক হেল্প কৰিব চেষ্টা কৰিম এইখিনিকৈ আজি ভিডিঅ'টো সামৰিছোঁ ভিডিঅ'টো যদি চাই ভাল পাইছে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে যিখিনি বন্ধুৱে আজি নতুনকৈ ভিডিঅ'টো চাইছে তেওঁলোকক অনুৰোধ কৰিছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰাৰ লগে লগে আপোনালোকে বেল আইকনটো ক্লিক কৰিব নাপাহৰিব থেংক ইউ অল দ্য বেষ্ট থেংক ইউ